আচল কথাটো হ'ল মানুহে মানে সঁচা কথাখিনি শুনিব নিবিচাৰে আৰু বহুতে মোক বেয়াও পায়, বহুতে মোক সমালোচনাও কৰে। এই সমালোচনা কৰা কাৰণটো কি জানা? কাৰণটো হ'ল আচলতে মই যে সঁচা কথাখিনি কওঁ যে, আৰু এই সঁচা কথাখিনি কবলৈ মানে কাৰো সাহস নাথাকে। এই যে সাহস নাথাকা লোকসকল যে আছে, এই লোকসকলেহে আচলতে মোক সমালোচনা কৰে। যোৱাকালি বাতৰি এটা প্ৰকাশ পাইছিলে যে এজন বৃদ্ধ পিতৃ মাতৃ এজন পুত্ৰই মাৰধৰ কৰি ঘৰৰ পৰা ওলাই দিলে, আৰু সেইটো এতিয়াৰ ঘটনা নহয়, এইটো বহুত বছৰ আগৰ পৰা মানে সিহঁতক ওলাই দিছে। আৰু তেখেতসকলে কি কৰিছে, বৃদ্ধাশ্ৰমত মানে আশ্ৰয় লৈছিল। পুত্ৰৰ কাৰণে আমি এতিয়া সময় ভাত খাব লগা হৈছে। সৰু ল'ৰাটো বিয়া কৰাৰ পিছত বেলেগে আমাক থাকিব খাবলৈ দিয়ে, মাৰধৰ কৰে। আৰু দেউতাকক কৈ গ'লে ককাৰ সম্পত্তি, গতিকে তই ফুলপাথত থাকে বুলি দেউতাকক উচেৰি দিছে। মোক চুলিত ধৰি টানি মাৰি ঘূৰিয়ে অভাৰ ভাৰ কৰিছে। জিৰণি চাত হৈ দিছিল তাতো যাই পেলাই গলটো টিপা মৰি ধৰি পেলাই পকাত মাৰি মূৰটো ফেলবা খুজিছিল। তাৰপিছত আমি এতিয়া গাঁৱতো থাকিব লাগিব, গাঁৱত থাকিলোঁ সি দালৈ খেদি যায়, গাঁৱৰ মানুহে কোনো থাকিব নেদে। ৰাতি পলাই পলাই ফুৰোঁ, আন্ধাৰ ৰাতি বেছি হ'লে তেতিয়া যাই পেলাই কাৰোবাৰ ঘৰত শুই থাকোঁ, নহ'লে ক'ৰবাত মন্দিৰে চন্দিৰে ঘুমাই থাকোঁ। তিনিদিন চাৰিদিনৰ মূৰত একদিন কাৰোবাক খুজিয়ে খাই ভাত খাওঁ। আমাক মাটি লাগেই, আমি তাতে ঘৰ দুৱাৰ কৰি থাকিম, আমি আশ্ৰমত নাথাকোঁ। আমাৰ ইমান সম্পত্তি আছে, আমি আশ্ৰমৰ ভাত খাই নাথাকোঁ, আমি ঘৰত যাম। হয়, ঘৰত যাম। আৰু এনেকুৱা নহয় যে তেখেতসকল দুখীয়া ঘৰৰ মানুহ, তেখেতসকলৰ সম্পত্তি তথা মাটি বাৰী অজস্ৰ আছে। দিন ৰাতি কষ্ট কৰি তেখেতসকলে নিজৰ ল'ৰা ছোৱালীকেইটাক পঢ়ালে, পঢ়া শুনাই নিজৰ মাটি বাৰী সম্পত্তি গোটেইখিনি একেবাৰে ধুনীয়াকে ৰাখিবলৈ চেষ্টা কৰিলে ল'ৰা দুটাক। আৰু সেই ল'ৰা দুজনে কি কৰিলে, বিয়া পতাৰ পিছত নিজৰ মাক দেউতাকক বাহিৰ কৰি ওলাই দিলে, মানে ঘৰৰ পৰা ওলাই দিলে। আৰু কেতিয়া ওলাই দিলে? বিয়া পতাৰ পিছত। এই যে ঘটনাসমূহ, এই ঘটনাসমূহ দিনে দিনে বাঢ়ি কিয় আছে? এই বাঢ়ি থকা কাৰণটো কি? মই এইটো কোৱা নাই যে আগতে নাছিলে, আগতেও আছিলে, কিন্তু এতিয়া যে দিনে দিনে বাঢ়ি আছে, এইসমূহ যে ঘটনা হৈ আছে, ইয়াৰ প্ৰকৃত কাৰণটোৱে হ'ল এটা সামাজিক ব্যৱস্থা। এই সমাজ ব্যৱস্থাটো যেনেকে এটা সলনি হৈছে সময়ৰ লগে লগে, তাৰ ফলত এই ঘটনাসমূহ বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু এটা কথা আপোনালোকে মন কৰিব যে আজিকালি চাবচোন, অল্ড এজ হোম, যে বৃদ্ধাশ্ৰম বুলি যে কওঁ আমি, সেইটোৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। আৰু এই অল্ড এজ হোম বা বৃদ্ধাশ্ৰম সমূহৰ নামত NGO খোলা মানুহৰ সংখ্যাও দিনে দিনে বাঢ়ি গৈছে। আৰু যিসকল লোকে এই বৃদ্ধাশ্ৰমৰ NGO সমূহ খুলি বহি আছে, তেখেতসকলৰ মাক দেউতাকৰ বৃদ্ধাশ্ৰমত আছে। মানে কি এটা হাস্যকৰ কথা, হয়নে নহয়? আপোনালোকে নিজে ভাবি চাওকচোন। আচলতে আমাৰ সমাজ ব্যৱস্থাটো কোনফালে গৈ আছে, সেইটোৰ ওপৰত কোনেও গুৰুত্ব দিয়া নাই। আজিকালিৰ মানুহে প্ৰকৃতিক প্ৰেম নকৰে, আজিকালিৰ মানুহে মানুহক প্ৰেম নকৰে। ইয়াৰ মেইন কাৰণটোৱে হ'ল কম্পিটিশ্যন। মানে সমাজ জীৱনত ইমান কম্পিটিশ্যন বাঢ়ি গৈছে নহয়, মানুহ থাকিব নোৱাৰা হৈ গৈছে। মানে আৰু আপুনি 100 বছৰ পিছত মানে কল্পনাই কৰিব নোৱাৰে। মানে ল'ৰা ছোৱালী 10 বছৰ হোৱাৰ লগে লগে তেখেতসকলে ইণ্ডিপেণ্ডেণ্ট হৈ যাব, মাক দেউতাক কি বস্তু পাহৰি যাব তেখেতসকল। আৰু সেইটোক ৰোধ কৰিব কোনেও নোৱাৰে, কোনেও নোৱাৰে। মই কৈছো নহয়, এনেকুৱা ঘটনা দিনে দিনে বাঢ়ি গৈয়ে থাকিব, ইয়াৰ কোনো প্ৰতিকাৰ নাই। আপোনালোকে যিমান চেষ্টা কৰক, যিমান NGO বনাওক, ইয়াৰ প্ৰতিকাৰ নাই। মই যেতিয়া মোৰ লগৰ ল'ৰাবিলাকৰ লগত কেতিয়াও বহো বা আড্ডা মাৰা বুলি যিটো কয়, সেই আড্ডা মাৰো, তেতিয়া আমি ডিছকাশ্যন কৰো যে কোনে কিমান মাক দেউতাকক ভাল পায়, এনেকে টপিক এটা ওলাই যায়। আৰু হঠাৎ বিয়া পাতা কেইটাই কিন্তু অলপমান নিউট্ৰেল স্থিতি গ্ৰহণ কৰে, আৰু যিকেইটাই বিয়া পাতা নাই সেইকেইটা কয় মই মোৰ মা দেউতাক সকলোতকে বেছি ভাল পাওঁ, মই এনেকুৱা কৰিব নোৱাৰো দেই, মই এনেকে মাইকীৰ তলত থাকিব নোৱাৰো, এইবিলাক নানানটা কথা কব আৰু মানে। কিন্তু সেই ল'ৰাজন যেতিয়া বিয়া পাতিব, বাচ্চা এটা হব, 1 বছৰৰ ভিতৰত বেলেগ বেলেগ হৈ যায় মাক দেউতাকৰ পৰা। আৰু এই সংখ্যাটো দিনে দিনে বাঢ়ি আছে, কাৰণ মানুহৰ এতিয়া সামাজিক পৰিস্থিতিটো আপোনালোকে চাওক, মানে আনএমপ্লয়মেন্ট হৈ গ'ল, মূল্য বৃদ্ধি হৈ গ'ল, এইবিলাকো বহুত এটা ইছ্যু। এইবিলাক ইছ্যুৰ ফলত ঘৰত কাজিয়া হয়। এই কাজিয়াৰ সৃষ্টিৰ ফলতহে মানুহে এই ভাগ ভাগ যে হৈ যায়, সম্পত্তি লাগে, এই লাগে, সেই লাগে, বিভিন্ন ধৰণৰ কাজিয়াৰ সৃষ্টি হয়। কিন্তু সেই ৰুট, যিটো আপোনাৰ গুৰি, আমি যিটো গুৰি বুলি কওঁ, সেই গুৰিটো কোনখিনিত? এই যে ডাঙৰ ডাঙৰ লাষ্টত গৈ কিনে ডাঙৰ ডাঙৰ ঘটনাসমূহ হয়, তাৰ গুৰিটো কোনখিনিত? আপুনি কাক দোষ দিব কওকচোন? চৰকাৰক দোষ দিব, সমাজক দোষ দিব, নে আপুনি নিজকে দোষ দিব? আপুনি এবাৰ নিজে ভাবি চাওকচোন, আপুনি কাক দোষ দিব এইবিলাকৰ কাৰণে? যিজন মাক দেউতাকে সেই ল'ৰা ছোৱালী সকলক যে জন্ম দি পঢ়া শুনা কৰাই, ইমান ডাঙৰ দীঘল কৰাই, ইমান এটা মৰম কৰে, মাক দেউতাকৰ সমান ল'ৰা ছোৱালীক কোনো মৰম নকৰে এই পৃথিৱীত, সেইটো সকলোৱে জানে। কিন্তু তথাপিতো এই ঘটনাসমূহ কিয় বাঢ়ি আছে? আপুনি মেইন ৰুটটো চাব লাগিব। ৰুট, কাজিয়াখনৰ সৃষ্টি, সেই যিটো ঘৰখনত যিটো কাজিয়াৰ সৃষ্টি হয়, প্ৰথমতেতো জুই একুৰাত মানে ধোঁৱা অলপতো ওলাই থাকে,
সেই ধোঁৱাখিনি ওলোৱাৰ পিছতে জুইখিনি লাগি যায় ভালকে ডাঙৰকে সেই ধোঁৱাখিনি ওলোৱা কাৰণটো কি ৰুট কজ বুলি যিটো কওঁ তাৰ কাৰণটোৱে হ'ল এই সৰু সৰু ঘটনা কিছুমান এই সৰু সৰু কিছুমান ঘটনা ডিপ্ৰেছন হ'ব পাৰে ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে এই সামাজিক ব্যৱস্থাটো হ'ব পাৰে এই সৰু সৰু কিছুমান ঘটনা মানে কিন্তু এখন ঘৰত যেতিয়া এই সৰু সৰু কাজিয়া কিছুমান লাগি থাকে নহয় সেই কাজিয়াসমূহ ঠাণ্ডা কৰাৰ কাৰণে কোনো এজন মানুহেও না মাক দেউতাক না ল'ৰা ছোৱালী বহি কিনে কথা নাপাতে কেতিয়াও তেখেতসকলে কি কৰে ইজনে সিজনক দুখটো দিয়া আৰম্ভ কৰি দিয়ে আৰু ফলত এনেকুৱা পৰিস্থিতি হয় আৰু আমাৰ শিক্ষা ব্যৱস্থাটো যদি আপুনি চায় আপুনি মানে একো মানে এইবিলাক কথা একো নাপায়ে মানে একো আমাৰ শিক্ষা ব্যৱস্থাটোত কি আছে মানে মাক দেউতাক শ্ৰদ্ধা কৰিব লাগে সেৱা কৰিব লাগে এইখিনিতে সীমাবদ্ধ আমাৰ শিক্ষা ব্যৱস্থা ওয়াইডলি মানে ডাঙৰকৈ একো নুবুজায় সামাজিক পৰিস্থিতিৰ কথা অৰ্থনীতিৰ কথা মানুহৰ লগত কেনেকৈ মিলি চলিব লাগে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে বা মাক দেউতাকৰ কি কি অৰিহণা থাকে ল'ৰা ছোৱালীৰ কি কি দিবলগীয়া থাকে এইবিলাক বিভিন্ন কথা থাকে কিন্তু সেই কথাসমূহ বা সেই সৰু সৰু কিছুমান টপিক আমাৰ শিক্ষা ব্যৱস্থাটোত নাই আমাৰ শিক্ষা ব্যৱস্থাটোত দুটা লাইনে খালি জড়িত কৰি দিছে যে মাক দেউতাক শ্ৰদ্ধা কৰিব লাগে মা দেউতাক সেৱা কৰিব লাগে এই ঘটনাসমূহৰ ফলত কৰবাত নহয় কৰবাত আমাৰ শিক্ষা ব্যৱস্থাটোও দায় সেইটো নুই কৰিব নোৱাৰি এখন দেশ বা এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো যেতিয়ালৈকে ষ্ট্ৰং নহব বা সুধৰুৱা নহব সেই পুৰণা জামানাৰ নীতিসমূহ সেই পুৰণা জামানাৰ অধ্যায়সমূহ যেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীসকলে পঢ়ি থাকিব তেতিয়ালৈকে সমাজৰ একো পৰিৱৰ্তন নহয় সেইটো আজিয়ে লিখি থৈ দিয়ক আপোনালোকে কাৰণ সময়ৰ লগে লগে সকলো সলনি হৈ গৈছে 25 বছৰ আগতে যি আছিল আজিকালি আৰু সেইটো নাই এতিয়া সম্পূৰ্ণ সলনি এতিয়া এআইৰ যুগ এতিয়া আৰ্টিফিচিয়েল টেকনলজিয়ে গোটেই পৃথিৱীখন কাবজা কৰি ৰাখিছে আৰু সেই সময়ত আমি কি পঢ়ি আছো আজিৰ পৰা 25 বছৰ আগৰ সিলেবাস মই পঢ়ি আছো গতিকে শিক্ষা ব্যৱস্থাটো আমাৰ সুধৰাব লাগে শিক্ষা ব্যৱস্থাটো আমাৰ সলনি কৰিব লাগে আৰু শিক্ষা ব্যৱস্থাটো সলনি হলে আমাৰ যদি মাইন্ডসেটটো অলপমান সলনি হয় নহলে এনেকৈ চলি থাকিব মই আগতেও কৈছো নহয় যে এইটো গ্ৰোথ কৰিব নোৱাৰে এইটো বাঢ়ি গৈয়ে থাকিব সেইটো কাকো দুখাৰপ কৰি লাভ নাই